নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পুনৰ এটা ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ লগত পটলৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম। পটল পোsto বুলি কয়। এয়া দেখিছেনে? ইয়াৰ কাৰণে লাগিব কেইটামান পটলকেইটা মই ভালকৈ ধুই লৈছোঁ। ইয়াত আলু ব্যৱহাৰ কৰিব পাৰি, মই বাৰু আলু দিয়া নাই। পটলখিনি ভালকৈ ধুই এনেদৰে কাটি লৈছোঁ। এতিয়া মই ইয়াতে হালধি, ৰেড চিলি পাউডাৰ আৰু সামান্য পৰিমাণে জিৰা, ধনিয়া গুড়া এয়া দি লগতে অকণমান নিমখ দি সানি ল'ম। পটলকেইটা ভালকৈ সানি ল'ব লাগিব ভজাৰ আগতে। লগতে মই এয়া অকণমান মিক্স ড্ৰাই ফ্ৰুইটছ অলপ সৰিয়হৰ লগত তিয়াই থৈছোঁ। লগতে কাজু বাদাম কেইটামানো দিছোঁ দেই। এয়া দেখিছেনে? এয়া মই মিক্সিত পিচিম। পিঁয়াজ দি দিছোঁ কাটি লোৱা, আৰু এটা গোটা নহৰু, সৰু নহৰু এটা দি দিছোঁ। এইখিনি মই পেষ্ট এটা বনাই ল'ম প্ৰথমে। তাৰ পাছত এতিয়া আহিছোঁ এই পটলখিনি প্ৰথমতে আমি ভাজি ল'ব লাগিব ভালকৈ। এয়া মই কেৰাহীত পটলখিনি দি দিছোঁ। প্ৰথমতে এইখিনি মই ভালদৰে ভাজি ল'ম। ভজা হোৱাৰ পিছতহে পেষ্টখিনি মই ব্যৱহাৰ কৰিম। এই দেখিছেনে? গোটেইখিনি পটল মই দি দিছোঁ। পটলখিনি মই কাটোতেনে কিন্তু চুৰিৰে মাজে মাজে সানি দিছোঁ যাতে নিমখ সোমাব পাৰে। এয়া এতিয়া সোনকালে সিজি যায়। এয়া পটল ভজা হৈ গৈছে। এইখিনি মই আগে কাঢ়ি লৈছোঁ থাল এখনত। এতিয়া মই কেৰাহীত অকণমান তেল গৰম কৰি তাতে পিঁয়াজ দি দিছোঁ কাটি লোৱা। পিঁয়াজখিনি দি তাতে নহৰু কেইফুটামানো মই এনেকৈ দিম সৰু সৰুকৈ কাটি। এয়া দেখিছেনে? পিঁয়াজখিনি অলপ ভজা হোৱাৰ পিছত মই ইয়াত নহৰু কেইফুটামান এড কৰি দিছোঁ। অকণমান হালধি দি দিছোঁ। লগতে মই এতিয়া ইয়াত পেষ্টখিনি দি দিম। এই পেষ্টখিনিত যিখিনি মই মিক্স ড্ৰাই ফ্ৰুইটছ দিছিলোঁ, এইখিনি কিন্তু অপশ্যনেল, নিদিলেও হয়। অকল সৰিয়হ দিও পেষ্টটো বনাব পাৰি। মই দিছোঁ খাবলৈ ভাল লাগে কাৰণে। আকৌ এতিয়া মই ইয়াত অকণমান মছলা এড কৰিম। জিৰা পাউডাৰ অকণমান দিম, লগতে অকণমান ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি পেলাই মই এইখিনি এতিয়া ভালকৈ ভাজিম। যেতিয়ালৈকে পানীখিনি শুকাই নাযায় তেতিয়ালৈকে ভাজি থাকিম। বেকগ্ৰাউণ্ডত মোৰ ল'ৰাই একদম ভাওনা কৰি আছে দেই, ভইচটো আহিছে চাগে। এয়া এতিয়া মই এইখিনি ড্ৰাই হৈ যোৱাত ইয়াত মই পটলখিনি এড কৰি দিলোঁ। ইয়াত আপোনালোকে জলকীয়া খাই যদি কেঁচা জলকীয়া অলপো কাটি দিব পাৰে। আমাৰ তেনেকৈ জলকীয়া খোৱা নহয় কাৰণে মই এটা জলকীয়া দিছোঁ। যোনে জ্বলা খাব পাৰে সিহঁতে আৰু জলকীয়া এড কৰি ল'ব পাৰিব। এতিয়া লাহে লাহে এইখিনি ভজা হৈ গৈছে। ইয়াত মই অকণমান পানী এড কৰিছোঁ, গৰম পানী। এতিয়া এই দেখিছেনে? গৰম পানীখিনি উতলিবলৈ ধৰিছে। এই তৰকাৰীখিনি অকণমান ভালকৈ উতলিবলৈ দিয়াৰ পিছতে গেছটো আমি অফ কৰি থ'ম আৰু পটল পোsto ৰেডি হৈ যাব। মোৰ ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।